হয়, নমস্কাৰ। মই আজি এটা বিষয়ৰ ওপৰত অলপ কম বুলিয়ে ভাবিছোঁ, যিটো নেকি সকলোৰে মনত চুই যোৱা কথা। যোৰহাটত যি মডেল পুলিচিঙত যি অমিনেশ ভূঞা যোৰহাট অসম চিকিৎসালয়ত যি মৃত্যু হ'ল, কথাটো শুনি বৰ দুখ লাগিল। শুনিছোঁ অমিনেশৰ লগত 3জন আছিলে। 3জনে স্কুটিত আহি থকা সুৰামুক্ত এজন স্কুটি আৰোহীক সুৰামুক্ত অৱস্থাত আছিল। তেওঁ পৰি গৈছিল। পৰি যোৱা মানুহগৰাকীক সহায় কৰিছিল, তেওঁক পানী খুৱাইছিল। পানী খুৱাওঁতেই যি নিচামুক্ত স্কুটি আৰোহীজনে তেওঁ ক'লে, মোক এই 3জনে এক্সিডেণ্ট কৰিছে। সেই এক্সিডেণ্ট কৰিছে বুলি যি শুনে, ওচৰত যি বাছৰ কণ্ট্ৰাক্টৰ বা বাছৰ ড্ৰাইভাৰ যি থাকে, সিহঁতে সেই 3জনক খুব মাৰধৰ কৰে। মাৰধৰ কৰা অৱস্থাতে যি মডেল পুলিচিং বলি হ'ল, যি অমিনেশ ভূঞা, তেওঁ বহুত গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁৰ পেটত ছুৰীয়ে আঘাত কৰিছে বুলিও আমি শুনা পাইছোঁ। কথাটো শুনি আমি খুব দুখী হ'লোঁ আৰু লজ্জিত হ'লোঁ। কাৰণ যোৰহাট জিলাৰ মাজমজিয়াত দিন দুপৰত এজন মানুহক এনেদৰে হানি খুচি মৰাটো কেনেকুৱা এটা নৃশংসৰ মানুহ, মানে মানুহখিনি কিমান নৃশংস হ'ব, এইটো ক'ব আমাৰ কোনো শব্দ নাই, ভাষা নাই, ক'বলৈ কোনো ভাষা নাই। 2018 চনৰ 8 জুন, 3 বছৰ হৈছে, অভিনীল যি জলপ্ৰপাত চাবলৈ গৈ তেওঁলোক 2জনে গুৱাহাটীৰ, তেওঁলোক 2জন সোপাধৰাৰ নামত যি মডেল পুলিচিঙত বা এগাল নৰপিশাচে যেনেধৰণে হাৰি খুচি হত্যা কৰিছিল, সেই ঘটনাটোৰ মাৰ নহো যাওঁতেই আজি আকৌ এই ঘটনা। আমি মানুহক সহায় কৰিবলৈ বা ফুৰিবলৈ গৈ আৰু আমি কিমান বলি হ'ম, এই বলি হোৱাৰ খুব দুখিত আমি অসমীয়া, বা অসমতে যদি আমি অসমীয়া মানুহবিলাকে সুৰক্ষিত নহয় মানে আমি কাৰোবাক সহায় কৰিব নোৱাৰোঁ, ক'ৰবাত কিবা বস্তু এটা চাব নোৱাৰোঁ। আমি যোৰহাট জিলাৰ কৰ্তৃপক্ষ যি আৰক্ষী বিষয়া, তেওঁলোকো কওঁ, মিনিষ্টাৰ যি আমাৰ সকলোৱে মামা হিমন্ত বিশ্ব শৰ্মা, তেওঁকো অনুৰোধ কৰিছোঁ যে অমিনেশ ভূঞাৰ যি হত্যাকাৰী, তেওঁ হত্যাকাৰীয়ে উচিত শাস্তি পাওক আৰু 30 দিন নালাগে, অতি শীঘ্ৰে কৰায়ত্ব কৰক। কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ তেওঁলোক শাস্তি প্ৰদান কৰক, তাৰে কামনা কৰিছোঁ। আৰু শেষত অমিনেশ ভূঞা আৰু অভিনেলৰ 3গৰাকীৰ আত্মাই যাতে মনত শান্তি পায়, তাৰে কামনা কৰি, তেওঁলোকৰ আত্মাই চিৰ শান্তি লাভ কৰক, তাৰে কামনা কৰি এই ভিডিঅ'টো সামৰিছোঁ। জয় আৰ।